নমস্কাৰ সকলোকে। আপোনালোকক আজি মই যোৰহাট গড়ালিৰে এখন ধুনীয়া হোটেল দেখুৱাম। গড়ালিৰ পৰা আহিয়ে ৰিলায়েন্স ষ্টেণ্ডৰ কাষতে এটা গলি পাব। সেই গলিটোৰেদি সোমাই আহিব লাগিব এই হোটেলখন। আৰু হোটেলখনৰ নাম হৈছে বনজালুক। এয়া মই বনজালুকত আছোঁ। অফিচৰ পৰা মাজে সময়ে দুপৰীয়া আহি ইয়াতে এসাঁজ খাওঁ আমি। ইয়াত যথেষ্ট গ্ৰাহকৰ ভিৰ থাকে, কিন্তু আজি গ্ৰাহক কিবা কাৰণত কম আছে অলপ। ইয়াত ভেজ থালি 60 টকা লয় আৰু চিকেন যদি খায় 120 টকা লয়। আৰু সদায় ব্যঞ্জনখিনি বেলেগ বেলেগকৈ দিয়ে, ইউনিককৈ দিয়ে, সেইটো ভাল লাগে। এই বাইদেৱে হোটেলখন চলাই আছে আৰু খুব ভাল লাগে। বাইদেউ আচাৰ ব্যৱহাৰ খুব ভাল। এয়া দেখিছেনে কিমান ধুনীয়াকৈ কলপাতত দিছে। চব্জি দিয়া বাতিকেইটা অকণমান সৰু, কিন্তু আপোনালোকে যিমানবাৰ বিচাৰে সিমানবাৰ দিব, কিন্তু কৃপণালি নকৰে দিবলৈ। বাইদেউৰ মহানুভৱতা ভাল লাগিলে। এই মগনীয়াগৰাকী আহিছিলে, তেওঁ কিন্তু বাইদেৱে ফ্ৰীকৈ ভাত সাঁজ খোৱালে দুপৰীয়া, সেইটোৱে ভাল লাগিলে। আৰু ভাত খোৱাৰ পিছত ইয়াতে আপোনালোকে ফ্ৰীকৈ তামোলখনো খাই যাব পাৰিব। আহিবচোন কেতিয়াবা বনজালুকলৈ। মই অলপ ওচৰতে থাকোঁ, হয়তো লগ পাই যাম কেতিয়াবা।